Welcome back to my YouTube channel. মই পাখি মনোৰঞ্জনতা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি আহিব ককা আৰু ভাইটি আজি কি কৰোঁ তাৰ কিছু মুহূৰ্ত ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম। ককাহঁত আহি পালেহি, এতিয়া বহিছে। নমস্কাৰ, মই আহিছোঁ ধুন্দৰগড়। এইজনী মোৰ নাতিনী হয়। মায়ে ইপিনে ককাহঁতলৈ দুপৰীয়া সাঁজৰ যা যোগাৰ কৰি আছে। কুন্দুলিৰ ভাজি আৰু ইফালে আলুৱে কোমোৰাই কুটি আছে মাছৰ লগত বনাবলৈ। ইপিনে আকৌ পেহী আৰু ককাই কথা পাতি আছে। হাতত আহিছে আৰু চব্জিত মাছ দিয়া হৈ গ'ল, তেল গৰম হৈ গ'ল। এতিয়া মই কুন্দুলি আৰু পাপৰে ভাজি লওঁ। মাছৰ চব্জি আৰু পাপৰ ভজা হৈ গ'ল। এতিয়া পটলখিনি ফ্ৰাই কৰি লওঁ। সকলোৱে যে ভাত খাবলৈ লৈছে। ভাত খোৱাৰ সময়ত কথোপকথন চলি আছে। আহিয়ে যায় নহয় মানুহক তাকেতো ভাত খোৱাৰ পিছত ককা মানে দুইজন ককাই কথা পাতি আছে। ঘৰলৈ যোৱাৰ আগমুহূৰ্তত ফটোৰ জৰিয়তে সুন্দৰ মুহূৰ্তবোৰ সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ।